বাকি আমাৰ নিতুল খাউত আৰু বসুদেৱ পাটোৱাৰী এওঁলোকো বম্বেত গৈছিলে আমাৰ পেচেণ্টৰ লগত কেঞ্চাৰ পেচেণ্টৰ লগত তেওঁলোক আহোঁতে আমাৰ ৰোগে তেওঁলোকক পালে তেওঁলোক পজিটিভ হ'ল কিন্তু তেওঁলোকো আজি দুটা টেষ্ট আমি উপৰ্যুপৰি কৰাৰ পিছত তেওঁলোক নিগেটিভ হ'ল এতিয়া ঠিক সেইদৰে আমাৰ যোৰহাটতো দুগৰাকী পেচেণ্ট আমাৰ আজি ৰিলিজ হৈছে ফাৰহান আখতাৰ আৰু আব্দুল সমীম এইখিনি অলৰেডি আমি যোৰহাটৰ পৰা ৰিলিজ কৰি দিছোঁ গতিকে আজিৰ দিনত আমাৰ 5 গৰাকী পেচেণ্ট ৰিলিজ হ'ল কিন্তু তথাপিতো আপোনালোকে জানে যে কোভিডৰ সংখ্যা বহুখিনি বাঢ়িছে আৰু আমাৰ ৰিলিজৰ সংখ্যা এতিয়া 62 হ'লগৈ টোটেল পেচেণ্ট 466 এক্টিভ টোটেল পেচেণ্ট আৰু ৰিলিজৰ সংখ্যা আমাৰ 62 পালেগৈ হয়তো গধূলিলৈকে পৰিৱেশটো আকৌ সলনি হ'ব পাৰে আমাৰ GMCHত এতিয়ালৈকে 30 গৰাকী পেচেণ্ট এডমিট হৈ আছিলে ডিসচাৰ্জ 8 গৰাকী হ'ল এগৰাকী পেচেণ্টৰ মৃত্যু অৰ্থাৎ মৃতকভাৱে তেখেতক আমি পাইছিলোঁ আৰু প্ৰেজেন্টলি ট্ৰিটমেণ্টত 21 গৰাকী আছে দ্বিতীয়তে আপোনালোকক আৰু এটা সৰু কথা মই ক'ব খুজিছোঁ যে আমি যেতিয়া গুৱাহাটীত কোনোবা পেচেণ্টক আমি পজিটিভ পাওঁ আমি সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰ বুলি লিখো বহুত মানে ভাবে সৰু সজাইত ইমান পজিটিভ হৈ গ'ল আসলে তাত ৰেজিষ্ট্ৰেচন হোৱাৰ কাৰণেহে আমি তাৰ নামটো ব্যৱহাৰ কৰোঁ কিন্তু সৰু সজাইৰ পৰা আজিলৈকে 3 গৰাকী বা 4 গৰাকীহে পজিটিভ হৈছে বাকি পজিটিভ বিলাক বিভিন্ন হোটেল অনুষ্ঠান প্ৰতিষ্ঠানত হয় য'ত মানুহ অকলে থাকে বা অকলশৰীয়াকৈ থাকে গতিকে বহুত মানুহে ভাবে যে গুটে সৰু সজাইখন কোভিড হৈ গ'ল কথাটো সেইটো নহয় তাত তেওঁলোক অকল ৰেজিষ্ট্ৰেচনৰ কাৰণে আহে কাৰণেহে আমি টুইটত লিখো যে সৰু সজাইৰ পৰা হৈছিল কাৰণ আমি বাকি অনুষ্ঠান প্ৰতিষ্ঠানৰ নামবিলাক লিখিব নোখোজো কাৰণ তেওঁলোকক নহলে ওচৰ চুবুৰীয়া মানুহে ভয় খায় বা আন ঘটনা হয় কাৰণে আমি লিখো যে he has been registered with সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰ গতিকে তাৰ লগত সৰু সজাইৰ কোনো কানেকশ্যন নাই এইটো এটা বহুত মানুহৰ ভুল ধাৰণা আছে সেই ভুল ধাৰণাটো মই ভাঙি দিছো যেনেকৈ কালি আমি গুৱাহাটীত 40 গৰাকী পেচেণ্ট পাইছো তাৰ এজনো সৰু সজাইৰ পৰা নহয় বেলেগ বেলেগ গুৱাহাটীৰ বিভিন্ন জাগাৰ পৰা কিন্তু আমি নামবিলাক ক'ব নোখোজো যাতে প্ৰত্যেকটো অঞ্চলতে এটা পৰিৱেশ এটা নহয় কথাখিনি ইমানেই গতিকে এইখিনি কথা কাৰণে আপোনালোকক মাতিছিলো বাকি তেওঁৰ ছোৱালী বাকি সকলৰ বয়স আপোনালোকে সুধিয়ে ল'ব পাৰিব মই কৈ দিছো আমাৰ শিশুটিৰ বয়স 13 বছৰ তেওঁক আমি অসম চৰকাৰৰ পৰা বম্বেত ওপেন হাৰ্ট সাৰ্জাৰীৰ কাৰণে লৈ গৈছিলো SRCC হস্পিটাল নিতুল খাউত 25 বছৰ আৰু বসুদেৱ পাটোৱাৰী 42 বছৰ মানে গুৱাহাটী মেট্ৰত পজিটিভৰ সংখ্যা এটো কাৰণে বাঢ়ে যে গোটেই চাৰিওখন জিলাৰ মানুহ ইয়াত আছে যেনেকে এই বাইদেউসকলে গোলাঘাট আমি কিন্তু লিখোতে লিখি দিছো ফ্ৰম সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰ কিন্তু বাইদেউহাত আছিলে বেলেগ এখন হোটেলত ৰেডিশ্যনতহে আছিলে সৰু সজাইৰ লগত কানেকশ্যন নাই কামৰূপ মহানগৰ জিলাৰ লগতো কানেকশ্যন নাই যেহেতু ৰেজিষ্ট্ৰেচনটো ইয়াত হৈছে টেষ্টটো ইয়াত হৈছে এইকাৰণে কামৰূপ মেট্ৰ' বুলি আহে গতিকে গুৱাহাটীত আলু গুদামৰ ঘটনাটোক বাদ দি বা নেম কেয়াৰৰ পেচেণ্টজনক বাদ দি বা MMCৰ পেচেণ্টজনক বাদ দি গুৱাহাটীত 40-42টা কেছে হ'ব মই যোৱাকালি প্ৰেছ কনফাৰেন্সত দিছিলোঁ আৰু আজি আৰু কেইটামান পজিটিভ পেচেণ্ট অলপ পিছতে আহিব গতিকে অহা কালি বা পৰহি যেতিয়া মই প্ৰেছ কনফাৰেন্স কৰিম তেতিয়া জিলা হিচাপে দি দিম Sampa Bora is a 13 years old female. She is a, as you know that she was taken to Mumbai under a program sponsored by Government of Assam for open heart surgery.
After the surgery, she could not come back immediately because by then lockdown was imposed, lockdown was announced. So along with a few more patients, we took her back to Guwahati, probably on 11th or 12th. After we took swab on that day, and she was declared as a positive patient on 13th. So when we were about to shift her to the hospital, her mother volunteered that no, I will also stay with my children. Then I told her that you might also become positive. She said, doesn't mind, I will be there with my children. So they stayed together, but even after 11 days, mother did not contact COVID. She remained negative completely. And today, by the grace of God, the little girl was also become negative. So today we are releasing both mother and the kids from the hospital. Thank you.